তো ৰাইজসকল ভালে আছে আশা কৰিছোঁ। ভিডিঅ' চেনেল আছে নেকি? বেয়া নাপাবা তাৰ কাৰণে। গতিকে আজি ভাইবাৰ আহি তাতে মানাছত লগ পাই মানে ভাল লাগিল আৰু অলপমান চিমি ৰবি ভাই ওলাই আহিব। এতিয়া চাউণ্ড একবাৰ যদি শুনে পাগল পাগল হৈ যাব। ফুল মেহনত ফুল পাৱাৰ আৰু ডেইলি ব্লগ আহি থাকিব যদি আপোনালোকে ভাল ৰেচপন্স দি থাকে। কেনে বন্ধুসকল, আৰু এখন হৈছে আমিৰ ভাই ড্ৰাগন 900 চিকনা হাতে বঢ়িয়া বঢ়িয়া ভালেই ফেচ দিয়ে ৰিজাল্ট পাহা দেখা হৈছে পিকা পাহ কি পিকম চলিছে মোৰ বাইকখন বাপৰে বাপ মানছো কিন্তু আৰু কংকনতে ধোৱা ওলাই দিছে। আসসালামু আলাইকুম সত শ্ৰী আকাল নমস্কাৰ অসমবাসী ৰাইজ, ৱেলকাম টু মাই নিউ ভিডিঅ'। আজি আমি অলপমান ধামাকাদাৰ ভিডিঅ'ত যাম। মানে দুজন ৰাইডাৰ আহি আছে। ৰাইডাৰ দুজন আপোনালোকে গম পাইছে, আমাৰ কুকুৰা চিৰাজদা আৰু এইফালে আপোনাৰ মৃণাল দাহঁতে কোনোবা মানে সিহঁতক আনিবৰ কাৰণে গৈছে। আহি আছে আপোনাৰ এই মুম্বাইৰ পৰা আৰু এটা আহি আছে আপোনাৰ এই কেলকাতাৰ পৰা। তাকে আমি এতিয়া লগ ধৰিবৰ কাৰণে যাওঁ। এটা বোলে বৰ্তমান এতিয়া মানাছত আছে, তাকে যাই চাওঁ লগ পাওঁ কি নাপাওঁ। সেইকাৰণে আজি একদম ড্ৰেছ চেছ পাতি কৰি পেলাই একদম মজাকৈ এতিয়া যাব ওলাইছোঁ। মজাকৈ যাম আমি এতিয়া তাত যে চাওঁ, আমাক যদি লগ দিয়ে বা লগ ধৰে আমি দেখাম আপোনালোকক অলপমান। এতিয়া লাহেকৈ আমি যাওঁ ব'লা। আমি এতিয়া যাব ওলালোঁ। যাব ওলোৱাৰ লগত দেখা পালোঁ এই চাওক আমাৰ আইতা এতিয়া মোক ৰখি আছে মজা কৰি, আৰু তাতেও ৰখি আছে জালৰ ভিতৰত। আৰু এটা আছে চাই লওক, এইটো এটা আছে আমাৰ বগী বাই বুলি কয়। আৰু এতিয়া লাহেকৈ আমি যাওঁ আৰু বলক। হে গাংগুৰা আমি যাওঁ। এই টাটা বাই বাই, টাটা বোলে একবাৰ দি টাটা বোলে একবাৰ দি দিয়া। আমি যাওঁ আৰু নেদে বোলে। আমি যাওঁ এতিয়া লাহেকৈ ব'লা। তাকে চাহি আমাৰ মাজত পাই গ'ল। আমি বাইক ৰেডি কৰি ল'লোঁ। এতিয়া আমি লাহেকৈ যাব ওলাইছোঁ ডাইৰেক্ট জেগাত যে আপোনালোকক দেখাই আছোঁ। মানে হাৱাইত মাজে মাজে অলপ চলপ দেখামান ব'লা যাওঁ এতিয়া। আমি এতিয়া আহি এতিয়া ৰখি গ'লোঁ। মোটামুটি আমি 40 কিলোমিটাৰ আহিলোঁ এতিয়ালৈকে। আহি পেলাই একদম মাথা চাথা এতিয়া বিষয় ধনকৈ উঠি তাতে অলপ বাইক চাইক লৈ অলপ ৰখি গ'লোঁ। এতিয়া আগত আৰু যাম আৰু চাওঁ লগ পাওঁ কি নাপাওঁ ক'ব নোৱাৰোঁ এতিয়া হয়নে। যদি লগ পাওঁ ভালে কথা, লগ নাপালেও আমাৰ কাৰণে অলপ বেয়া কথা। যিমান যি অলপ তেলৰ পইচা হৈছে যাব যিমান যি ব'লক আমি লাহেকৈ আমি এতিয়া যাওঁ আৰু। মজা মানাছ আহি পাম লাহেকৈ। আহি আছোঁ চাই থাকক। আমি লাহেকৈ এতিয়া মানাছ আহি পাম আৰু, কিন্তু তাহাক লগ পোৱাটোহে মেইন কথা। এতিয়া লগ পালেও বা আমাক পাত্তা বা দিয়ে কি নেদে তাকে গম পাম আৰু। বলকচোন চাই থাকক আমাৰ ভিডিঅ' কেনেকৈ। এই কি টাৰ্ণিঙে বাপাৰে বাপ, এহ টাৰ্ণিং হেহ টাৰ্ণিং কি ক'ব আৰু আহি কি মজা লাগে একদম আৰু কি ক'ব। ফাৰ্ষ্ট আপোনালোকক মানাছ ঘূৰাই লৈ আহোঁ। ঘূৰাই লৈ অহাৰ পাছত তাতে যাম। মানে তাহোঁ যোন কটেজত আছে মেভিল কটেজত আছে তাতে যে আপোনাক দেখাম আৰু এতিয়া কি হয় বাকীখিনি এতিয়া পাছত গেলিহে গম পাম হয়নে। বলক চাই থাকক আমাৰ ভিডিঅ' মজা লাগিব চাই পেলাই। এই চাহ বাগান আহি পালোঁ মানে গম পাইছে আৰু আমি মানাছত আমি হুৰকিলোঁ আৰু নাংমান গেলে মানাছ পাম আমি। আপোনালোকে যদি মানাছত আহে, মানাছত আহিলে আপোনালোকে জীপ চাফাৰী কৰিব। এই দেখা পাইছে জীপ বাগান তাতে চব থিয় হৈ আছে। এতিয়া জীপ চাফাৰী কৰিলে আপোনাৰ বেলেগ ৰেট আৰু আপোনাৰ ট্ৰেইন চিষ্টেমত ক'ব নোৱাৰোঁ আৰু আমিতো জানেই না। নেক্সট বাৰ যদি আপুনি যদি ব্লগ দেখাওঁ তেতিয়া আপোনালোকক দেখাম জীপ চাফাৰী কৰি। এই চাহ অসমৰ গৌৰৱ, আমাৰ আপোনাৰ অসমৰ গৌৰৱ চাহ বাগান চাই লওক মানাছতো আছে। আহি আমি মানাছ আহি পাই গ'লোঁ। মানাছ আপোনালোকে দেখা পাইছে চাই লওক। সেইটোৱে আপোনাৰ মানাছ পাৰ্ক, মানাছ নেশ্যনেল পাৰ্ক দেখা পাইছে আপোনালোকে। এতিয়া আমি ইয়াতে ৰখি আছোঁ। দেখা পাইছে ন কি ধুনীয়া জেগা একদম মাৰ পূৰা একদম নিঃশব্দ, এটা মানুহ নাই ৰাস্তাত। এহে চাব পাৰে আৰু এহে দিশো চাব পাৰে। দেখা পাইছে ন খালি ৰাখাইছে খালি মোৰ লগত আছে। আৰু এহেঁতে আপোনাৰ বাপৰে বাপ ক'বাই নাগে আৰু কিমান দূৰলৈকে আপোনাৰ একদম চাহ বাগান। এতিয়া আৰু অলপমান টাইম আছে। এতিয়া চাওঁ লগ পাওঁ কি নাপাওঁ। এতিয়া আলভি কটেজ নে কি বুলি কয় তাতে থাকোঁ এতিয়া আছে। তাৰপিছত এতিয়া লাহেকৈ আৰু তাৰপিছত যাম আৰু আমি এতিয়া যাই পেলাই চাওঁ। তাত যাই পেলাই আমাক এতিয়া লগ দিয়েগৈ নিদিয়ে যিমান যি হ'লেও আমি ইয়াত অলপমান সৰু ইউটিউবাৰ আপোনালোকে গম পায় হয়নে। তাৰ কাৰণে চেষ্টাটো কৰোঁ আৰু চেষ্টাটো কৰি চাওঁ। যদি দিয়ে যদি ভাল কথা, আৰু নিদিও যদি আৰু নাই আৰু বাইকত তেল এনে যাব বুলি ধৰিব হয়নে। A few moments later. আমি আহি পাই গ'লোঁ মজা কৰি ইয়াতে। আমি এতিয়া বাথৰুমত আহিছোঁ কাৰণ অলপমান লাজো লাগছি যিমান যি হ'লেও। আগে পিছে একদম লগ চগ কৰি পোৱা নাই। ৰাকাইছে ইয়াতে দেখা নাই বাথৰুমত এই ভৰিয়াত ধুই আছে। আৰু আগতে আছে আপোনাৰ চিৰাজদা হৈ চাই লওক, মনে চাই লওক। সেই আগত দেখি আছে। এতিয়া অলপমান চিৰাজদা আছে কাবাই আছিলে আৰু যাবা লগ কৰি চাবচোন কি হয় চাওঁ।
এই আগে আগে সিরাজদে গৈ আছে আৰু দেখা পাইছেনে বাইকমান কি ধুমা ধুমা বাইক আইও কি ক'ব আর এখানে আপনার কিবা বাইক কমাই নলবার আর এখানে আপনার সেই 900 খেন কিবা জিএস আৰু এইখান হৈছে আসল খেন জেডএক্স টেনার চাইলক কি মজা লাগছি না চাই পেলাই মিনাল দা ডাবল দাও তাতে কিবা কথা পাতি আছে আৰু দেখা পাইছে না বা কালাৰ নাচক বাপৰে বা কি কালাৰে বা চকুত চাপ মাৰি ধৰিছে একেবাৰে আৰু এইখন মিনাল দাৰ বাইক ৰাইজসকল ভালে আছে আশা কৰিছোঁ তলত কমেণ্ট চমেণ্ট কৰিব ভাইক অলপ মটিভেশ্যন দিব যাতে আগলৈ ভিডিঅ'বোৰ দি থাকিব পাৰে আৰু চালিয়াকে ছাবস্ক্ৰাইব কৰিব চেনেলক এই ডালভি কটেজখনতে আছে চিমি এণ্ড আমিৰ ভাই অলপ পাছতকৈ ওলাই আহিব চাওঁ ৰ'বচোন কিবা হয় চাওঁ ৰ'ব আজি ভাইৰ আহিলতে মানস লগ পাই মানে ভাল লাগিল আৰু অলপমান চিমি ৰবি ভাই ওলাই আহিব এতিয়া এডিট কৰি আছে সেইকাৰণে অলপমান টাইম দিব লগা হ'ল কিন্তু আহিব অলপ পিছত তাৰপিছত লগ পাব আৰু মজাকৈ চাউণ্ড বাইকৰ টকিঅ' এইখনৰ চাউণ্ড একবাৰ যদি শুনে পাগল নিজৰ কিনাৰতো ভাই সামৰ্থক নাই অলপমান চালিছোঁ দে আৰু কেনে লাগছে ক'বচোন ৰাইজসকল কমেণ্ট জনাব এটা কেনে লাগছে বাক্যত মোক আৰু এখন হৈছে আমিৰ ভাই ড্ৰাগন 900 চিগনা হাতে গৰুটো কেনে লাগছে মানে মোক কেনে লাগিছে ক'বচোন অলপমান কমেণ্টত জনাব তাহো এতিয়ালৈকে ওলাই অহাই নে কি কৰোঁ আৰু অলপ বাইক মাখানে চাই লওক আৰু এহেত দেখি আপোনাৰ কংকন দা চিৰাজ দা কুকু দা চবৰে বাইকখন ইয়াতে আছে চাই লওকচোন একফালৰ পৰা চব মস্ত মস্ত বাইক আৰু ধুমা ধুমা বাইক একেবাৰে আৰু চেমি ভাইৰ বাইকখনৰ নাম হৈছে টকিঅ' বোলে টকিঅ' চাকা দেখা পাইছে নে কি ধুমা ধুমা চাকা এই বাপাৰে বাপ এল্টছ চাকাতকৈ ডাঙৰ একেবাৰে আৰু এই দেখা পাইছে নে কি ধুমা ধুমা চাকা একেবাৰে আৰু বাপাৰে বাপ চাকা ইফালে আছে কুকু দা আছে চিৰাজ দা আছে মিনাল দা আছে আৰু ইফালে আপোনাৰ মজিদ ভাই চেমি ভাই চব আছে তাতে আৰু লাহেকৈ আৰু আমি অলপ পাছত লগ পাই যদি চাওঁ কি হয় হয়নে আমাৰ ব্ৰাদাৰকো ছাপোৰ্ট কৰিব ধুনীয়াকৈ কষ্ট কৰি আছে ফুল মেহনত ফুল পাৱাৰ আৰু ডেইলি ব্লগ আহি থাকিব যদি আপোনালোকে ভাল ৰেচপন্স দি থাকে ঠিক কোৱা ভিডিঅ' চেনেল আছে নেকি এণ্ড অল ৰাইট গাইছ এইচাইডে আমাৰ ভাইক লগ পাই গ'লোঁ ইয়াতে এণ্ড গাইছ পূৰা মানে আমিৰ ভাই আৰু চেমি ভাইক লগ ধৰিবৰ কাৰণে আহিছে আৰু এই মাত্ৰ আমিৰ ভাই ইয়াতে ফ্ৰেছ হৈ কিনে এডিট কৰি আছে একচুৱেলি সেইটো কাৰণে অলপ মানে প্ৰাইভেট টাইম লৈ আছে নহ'লে লগ ধৰিব অলৰেডি এবাৰ আহি কিনে কেইটামানক লগ ধৰিলে তো লগ ধৰিব অলপ দেৰিকৈ ওলাই আছে তো অলপমান বেয়া নাপাবা তাৰ কাৰণে কিহৰ কাৰণে এডিট কৰি আছে জানাই ৰেগুলাৰ ভিডিঅ' দি আছে সেইটো কাৰণে এণ্ড গাইজ আপোনালোকে বৰমান ছাপোৰ্ট কৰিব লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব অলপমান বহি আছোঁ আৰু কিনো কৰোঁ বাইকমান চাই লওক একমান বাইক ধুমা ধুমা বাইক চবফালে বাইকে বাইক আৰু কি ক'ব আৰু এখেত আপোনাৰ মিনালদাৰ বাইক আৰু এহেত দেখি আপোনাৰ সেই আচলখন আছে আৰু দেখা পাইছে নে কিলভিছখন জেডএক্স টেনাৰখন চাওক চাওক আৰু কিনো কৰিব আৰু আছি লওক চাওঁ ৰ'ব অলপমান হেণ্ডচিকাতে মাৰোঁ আৰু এই আছে সি আৰু কংকন দা ইনষ্টাগ্ৰাম মিডিয়া এই তাৰ কি এতিয়া ভিডিঅ'লৈ গৈ আছোঁ অলপ ফটো মাৰি তাৰপিছত যাওঁ আৰু লাহেকৈ ঘৰৰ ফালে হয়নে আৰু আহি গ'ল হাফ পেণ্ট মাৰি দেখা পাইছে চেমি ভাই আহি গ'ল এই চাই লওক চেমিবাৰ ষ্টাইল কেনে দেখা পাইছেনে গোটেই বাহানে কৈ আছে বিগ ফেন আমিনো কাৰ ফেন হ'ব পাৰিম আৰু অলপ ছাবস্ক্ৰাইব কৰিবচোন লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এই বন্ধুসকল কংকন দে চলাই এক পাক চলাই আহক মজা কৰি মোৰ এইটো ভাল লাগিছে কোনটো কনচলটো ভাল লাগিছে গাড়ীখন ৰাইড কৰিব আৰু ইয়াতে চলাইছোঁ কাৰণে হেলমেটটো পিন্ধা নাই আৰু একো নাই চলাই আহি কিনে এক্সপিৰিয়েঞ্চটো ল'ব চলাই আহি কিনে গেল মানে গেলে আৰু দেখা পাইছে না গেছি কিন্তু আৰু ফুল বিকি পিকআপত গেছি বঢ়িয়া ভালেই ফেলছে ৰিজাল্ট দেখা পাইছে পিকআপ কি পিকআপ চলিছে মোৰ বাইকখন বাপৰে বাপ মানুহটো কিন্তু ধোৱা ওলাই দিছে এই কংকনতে ভালেই আহিছে একেবাৰে ভালেই আহিছে দেখা পাইছে নাই ৰাইজসকল কেনে লাগিল কংকনদা চলাই পেলাই ভাল লাগিল নে চলাই বাৰু ঠিকে আছে ট্ৰাই কৰি চাওক কিবা একো নাই কিন্তু সেই ভাল বনাইছে কি মানে স্মুথনেছটো আৰু চিট হাইট বহুত কম এক্সপালছতকৈ কম হয় বহুত কম আৰু তাত এইটো ভাল লাগছে মিনালদাৰ মিষ্টেক চলাই যাক একো নাই চলাই চালে নহ'লে একো নাই
কেন লাগিল মিলন দা কেন লাগিল ঠিক আছে না নেক্সট বাৰ তোমাৰ লগত একে যাব লাগিব দিয়া সেইকাৰণে আৰু আহিছোঁ দিয়া আৰু মিট আপ কৰিব কাৰণে 335 নে কিমান আছে এইটো চাৰ্জিং পইণ্ট ৰেমটো চলাই আছে বাইক মোৰ বাইকখন বোলে মস্ত ভাল লাগছে চবে এক পাক চলে চালাক আৰু দে চাওক দে আৰু এংকে যদি মই উৎফা পাৰোঁ অলপমান আহাৰ কৃপাত কিবাকে হ'লেও তাকে অলপ মাথা মাৰছোঁ দিয়ে আৰু কিবাকে এতিয়া বজিল 4টা খাদ্যমান এতিয়া অলপমান পৰঠা চৰঠা খাই পেলাই আমি লাহেকৈ ঘৰত যাম আৰু গোটেই মাখানকে লগ পালোঁ বিৰাট মজা লাগিল মানে কি কম আৰু একদম আমিৰ মাজিদ চেমি ভাই কুকু দা চিৰাজ দা তাৰপাছত কংকন দা তাৰপাছত আৰু কৰিছিল আৰু ডাবলু নে বাবলু কোনোবা এটা আছিল আৰু আমাৰ এই মৃণাল দাক লগ পালোঁ সকলোকে লগ পাই মানে বহুত ভাল লাগিল চবতকৈ বেছি ভাল লাগিল লগ পাই আপোনাৰ কংকন দাক লগ পাই বহুত ভাল লাগিল কাৰণ তেওঁ মানে ব্যৱহাৰ পাতি নক'ব আৰু এনেকুৱা ব্যৱহাৰ মানে কি ভাল লাগিল আৰু কি ক'ব মোৰ বাইকখন চলেও চলাক আপোনালোকে দেখা পাইছে ভিডিঅ'ত হয়নে এতিয়া আমি লাহেকৈ ঘৰত লাহেকৈ আমি যাওঁ আৰু মোৰ ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'ত প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা হ'লেও কৰি দিব দেই প্লিজ কৰি দিব টাটা বাই বাই